दिल दीवाना ढूंढता है एक हसीन लड़की कौन है वो कौन है मैं जानता नहीं ओ दिल दीवाना ढूंढता है एक हसीन लड़की रोमेন এতিয়া তই এটা গাচোন Kinusaonia salamu কৈ দেহাই হেৰাই গ'ল মই নাজানো ঐ পেটলৈ ভাত নোযোৱা ঐ পেটলৈ ভাত নোযোৱা হ'ল মজা মজা বঢ়িয়া হৈছে এতিয়া চাৰ আহিব হৈছে আৰু দেই কি হৈছে ল'ৰাহঁত ইমান ধুনীয়া ধুনীয়া গান গাই আছা যে নাই ছাৰ এনেই অলপ গান গাই আছিলো ঠিক আছে এতিয়া আমি ক্লাছ ষ্টাৰ্ট কৰোঁ দেই ল'ৰাহঁত ঠিক আছে ছাৰ যদু ইমান টাইম অহাই নাই নেকি নাই অহা ছাৰ যদু অহাই নাই এতিয়া ক'ত আহিব চালা চেনি খাই থাকিব পাই চাগে বাহিৰত বিকি কি ভাবি আছা নাই ছাৰ একো ভাবি থকা নাই ছাৰ সোমাব পাৰিমনে যদু তোৰ ইমান দেৰি কিয় হ'ল ছাৰ মানে দেউতা আৰু মায়ে কাজিয়া লাগি আছিলে তাতে তোৰ কিয় আকৌ দেৰি হ'ল মানে মোৰ স্কুলৰ জোতাযোৰ এপাত মায়ে লৈ আছিলে আৰু এপাত দেউতাই লৈ আছিলে ইছ ৰাম তহঁতৰ পৰা মানে উপায় নাই আৰু দেই যা নিজৰ চিটত বগে ঠিক আছে ছাৰ আবে তামাম যোগ দি দিলি বে আরে ভাই আইডিয়া লাগিব আইডিয়া কি হৈছে তোমালোকৰ কি ফুচফুচাই আছা নহয় মানে ছাৰ মই এয়া সুধিছিলো তোৰ জোতাযোৰ যে ল'লে বেলনা মাৰি আৰু হেতাখন নাছিলে নেকি সেইটোৱে সুধিছিলো ছাৰ এইকেইটা পিটন খোৱাটো খাটাং যেনে লাগিছে উফ তহঁতৰ পৰা মানে ক্লাছ কৰিবলৈ মন আছেনে নাই নাই যদি ওলাই যা নাই ছাৰ আছে মন আছে ছাৰ যদু তই কচোন এজোপা গছত তই উঠি গৈ 10টা আম পাৰি আনিলি তাৰে 4টা ৰমেনক যদি দি দিয় তেতিয়াহ'লে তোৰ হাতত কেইটা থাকিব ছাৰ মোক ইমান বুৰ্বক পাইছে নেকি গছত উঠিম মই পাৰি আনিম মই আকৌ ৰমেনক 4টা কেলে দিম হে ৰমেনৰ কথা বাদ দে বাৰু যদি তোৰ হাতৰ পৰা 4টা কোনোবাই থাপ মাৰি লৈ গুচি গ'ল তেতিয়া তোৰ হাতত কেইটা থাকিব ছাৰ 10টা আম আৰু এটা পেচেণ্ট থাকিব পেচেণ্টটো আকৌ ক'ৰ পৰা আহিলে ছাৰ সি মোৰ পৰা 4টা আম লৈ যাব মই তাক কি চাই থাকিম নেকি হাত ভৰি ভাঙি পেলাই থৈ দিম 108 নহালৈকে মই তাক পেলাই থৈ দিম মইতো অকলে তাক নিব নোৱাৰোঁ হস্পিটেল সেইকাৰণে মোৰ হাতত 10টা আম থাকিব আৰু এটা পেচেণ্ট থাকিব তই খালি এনেকেনো বাৰু উত্তৰ দিয়ে নে ছাৰ সি ঠিকেই কৈছে পিংকি তই কচোন ইয়াৰ উত্তৰ ছাৰ 6টা থাকিব দেখিছ এই শুদ্ধ উত্তৰ দিছে শিকিবি তহঁতি ইহঁতৰ পৰা ছাৰ আৰু সোধক মই এবাৰ শুদ্ধকৈ উত্তৰ দিম ক তেনে এজোপা গছত 10টা আম আছিলে তাৰে 6টা গেলি তলত সৰি পৰিলে এতিয়া কেইটা থাকিব আৰে ছাৰ 10টাই থাকিব কেনেকেও ছাৰ 6টা গেলি পৰিহে গৈছে
কোনো লৈ যোৱা নাই নহয়, গতিকে গছজোপা তাতে আছে, 10টাই থাকিব। ঐ মূৰ্খ, তই কি কথা কৈ আছ এইবোৰ? ছাৰ, যদুৱে কোৱাটো হয় হয় লাগিছে। চুপ মূৰ্খ, তই একেই। তহঁতৰ নিচিনা মূৰ্খবোৰ কোনে ক্লাছ কৰিবলৈ আহিব? যা, ঘৰলৈ যাগে তহঁতি। ইয়াহু, বল বল বল, আমি খেলিবলৈ যাওঁ। বল 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 বল। এই দুটাৰ পৰা আমাৰো ক্লাছ কৰা খেলি মেলি হৈ থাকিলে। আমিও যাওঁ আৰু। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰি দিব দেই, তেতিয়াহে আমি আকৌ নতুন নতুন ভিডিঅ' বনাম, আপোনালোকে চাব পাৰিব। বাই বাই, আমি গৈ থাকোঁ দেই।